1, 2, 3 প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা জ্ঞান বুলি ভুল নকৰিব। অসমত বিজেপিত এয়া ফৈদৰ সংখ্যা। দুটা লবি নহয়, তিনিটা লবিত বিভক্ত হৈছে ৰাজ্যিক বিজেপি। প্ৰাক্তন কংগ্ৰেছীৰ পিছফালে জিন্দাবাদ দিবলৈহে আছে পুৰণি বিজেপিৰ নেতাসকল। লবিকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত হৈ পৰিছে এতিয়া ৰাজ্যিক বিজেপি। চৰ্মৰোগৰ দৰে কংগ্ৰেছৰ পুৰণি লবিকেন্দ্ৰিক ৰাজনীতিৰ ৰূপ এতিয়া বিজেপিত দেখা গৈছে। এটা দুটা নহয়, তিনিটাকৈ ফৈদত বিভক্ত হৈ পৰিছে বৰ্তমান ৰাজ্যিক বিজেপি। এই লবিকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত হৈ পৰা বিজেপিত শীঘ্ৰেই হ'ব মহাবিস্ফোৰণ। বিজেপিৰ দপদপনিত দল ত্যাগ কৰিব বহু বৰ্তমানৰ বিজেপি নেতাই। অচিৰেই ফাট মেলিব বিজেপিত। দিল্লীত লাচিত দিৱসত বহু বিজেপিৰ জ্যেষ্ঠ নেতাৰ লগতে অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে বিধায়কে অংশগ্ৰহণ নকৰি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰাই প্ৰমাণ কৰিছে বিজেপি এতিয়া লবিকেন্দ্ৰিক ৰাজনীতিৰ ফিৰিঙতিত দগ্ধ হৈছে। মোৰ যদি তাত কিবা মুখ্য ভূমিকা থাকিলে হয় তেতিয়াহ'লে হয়তো মই যোৱাটো এটা বাধ্যবাধকতা থাকিলে হয়। যিহেতু মই একমাত্ৰ দৰ্শক হৈ দিল্লীলৈতো আৰু পাপনৰ সংগীত চাবলৈ যোৱাৰ কোনো যুক্তি নাই। আপুনি দিল্লীলৈ নগ'ল। দিল্লীৰ সেই হুলস্থুলীয়া পৰিৱেশ মই ভাল নাপাওঁ। মই এই ইমান সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰত এই পৰিৱেশ এইটোহে মই ভাল পাওঁ। এইখনহে মোৰ অন্তৰ হৃদয়ে পচন্দ কৰে। বিজেপিত এতিয়া প্ৰকৃত বিজেপিৰ স্থান নাই। কংগ্ৰেছৰ পৰা যোৱাসকলহে এতিয়া অসমত বিজেপি। পুৰণি বিজেপিৰ সকলে পাছফালে থিয় দি কেৱল জিন্দাবাদহে দিয়ে। সোমবাৰে বিজেপিক এনেদৰেই কটাক্ষ কৰা দেখা গ'ল বৰপেটাৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰহিম আহমেদে। বিজেপিৰ মাজতো সাংঘাতিক অসন্তুষ্টি দেখা দিছে। দুটা লবি স্পষ্ট। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, তেওঁক গাঁঠিচ্যুত কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ল। গতিকে দুটা লবিটো আছেই তেওঁলোকৰ মাজত। আৰু মাজে মাজে অতুল বৰা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তেওঁলোকৰ বক্তব্য এইটো স্পষ্ট কৰি দিয়ে। বা পুৰণা বিজেপিৰ যিখিনি প্ৰাক্তন মন্ত্ৰী বা সাংসদ ৰমেন ডেকা বা আমাৰ নগাৰ কি আছিল তেওঁৰ ৰাজেন গোহাঁই, এখেতসকলৰ বক্তব্যটো এইটো স্পষ্ট কৰি দিয়ে যে যিকোনো সময়তে বিজেপিত এতিয়া বিস্ফোৰণ হ'ব পাৰে, যিকোনো সময়তে বিজেপিত ফাট মেলিব পাৰে, যিকোনো সময়তেই আজি তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ দলৰ পৰা ওলাই অহাৰ এটা বৃহৎ সংখ্যক বিধায়ক বা সাংসদ ওলাই আহিব পাৰে। আজি লাচিত দিৱসত বিজেপিৰ জ্যেষ্ঠ নেতাসকল অংশগ্ৰহণ কৰি থকা নাই। তেওঁলোকে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰি আছে। এতিয়া বিজেপিত আছেনো কোন? কংগ্ৰেছৰ পৰা যোৱাকেইটাইতো বিজেপি। অৰিজিন বিজেপি আছে জানো? তেওঁলোকতো আৰু জিন্দাবাদ পাৰ্টিহে হৈ আছে। তেওঁলোকৰ কিবা অস্তিত্ব আছে নেকি? একোৱেই নাই।